মই পোনপ্ৰথমে আমাৰ একেবাৰে যিবোৰ কণ কণ শিশু আছে তেওঁলোকক উদ্দেশ্য কৰি গাম। তেওঁলোকে বৰষুণৰ বতৰত তিতি ভাল পায়, বোকাত কানি কাপোৰবিলাক তিয়াই ভাল পায়। সেই মইনাসকলক লৈ এটি গীত গাইছিল অসমৰ স্বনামধন্য শিল্পী খগেন মহন্তই। গীতটি ৰচনা কৰিছিল কেশৱ মহন্তই। অকণমান গুণগুণাই দিছোঁ বাৰু। চাই নাই ক'ত করবি আর মই মাতি যাম আস্তে ওটা একেলগে মাতিবি। লা 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 লা। বৰষুণৰ বতৰত মইনা নুঠে মটৰত, বৰষুণৰ বতৰত মইনা নুঠে মটৰত। পিছল বাটত উচল লাগি টুপুচ টুপুচ পৰে মইনা, টুপুচ টুপুচ পৰে। মইনাৰে মনটো বৰ দৈছিলা গলৈ উৰা মাৰে, গলৈ উৰা মাৰে। বৰষুণৰ বতৰত মইনা নুঠে মটৰত, বৰষুণৰ বতৰত মইনা নুঠে মটৰত। অসীমৰ পৰা পূবলৈ মেঘ হৈঠেলি ঘৰ ঘৰ কৈ, মইনাৰ পৃথিৱী বৰগুঞ্জা পৰে। বিশাল বাটত উচল লাগি টুপুচ টুপুচ পৰে মইনা, টুপুচ টুপুচ পৰে। মইনাৰে মনটো বৰ দৈছিলা গলৈ উৰা মাৰে, গলৈ উৰা মাৰে। বতৰত মইনা নুঠে মটৰত, বৰষুণৰ বতৰত মইনা নুঠে মটৰত। পিছল বাটত উচল লাগি টুপুচ টুপুচ পৰে মইনা, টুপুচ টুপুচ পৰে। মইনাৰে মনটো বৰ দৈছিলা।